চাৱনীৰে চালামো কৈ দেহা খিৰখিৰাই গ'ল মই নাজানো দেহা খিৰখিৰাই গ'ল মই নাজানো পেটলৈ ভাত নোযোৱা পেটলৈ ওয়েলকাম টু মাই নিউ চেনেল কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ ভাল মই আহিছোঁ এতিয়া ওলাই ঘৰৰ পৰা আৰু ভাবিলোঁ এটা ভিডিঅ' বনাওঁ এতিয়া মোৰ ইমান ভোক লাগিছে প্ৰথমে মই এখন ফাষ্টফুডত আহিছোঁ কিবা খাই লওঁ আৰু মোৰ ঘৰত গৈ আছোঁ আৰু আপোনালোকলৈ দেখাই আছোঁ ঘৰত গৈ আমাৰ বিহু বুলি কি কৰোঁ বিহু চাম আপোনালোকলৈ দেখাই থাকিম চাই থাকিব ফ্ৰেণ্ডছ অ'কে এতিয়া ধুনীয়া ধুনীয়া একদম ফাষ্টফুড আৰু এতিয়া মই যোৱাকালি মোৰ বহুত ৰাতি হৈ গ'ল আহি পোৱাতে ঘৰত তাৰ কাৰণে মই ভিডিঅ' কৰা নহ'ল আৰু আজি গৰু বিহু ৰাতিপুৱাৰ সময় মোৰ পাপাই এতিয়া আমাৰ গৰুকেইটা গা ধুৱাই আছে মই আহিলোঁ চাবৰ কাৰণে আপোনালোকলৈও অকণমান দেখাই দিওঁ কেনেকৈ গৰুকেইজনক গা ধুৱাই আছে কেইজনক গা ধুৱাই আছে চাই থাকিব ফ্ৰেণ্ডছ আপোনালোকে আজি গৰু বিহু হয় আৰু আমাৰ আজি মুকলি মঞ্চ মানে মঞ্চ নহয় ঠিক মানে ফিল্ডতে মুকলি বিহু হয় তালৈও যাম চাবৰ কাৰণে আজি মই চাবলৈ আহিছোঁ আপোনালোকেও চাই থাকিব ফ্ৰেণ্ডছ এতিয়া গৰু ধুৱাই আছে আৰু গৰু ধোৱা হোৱাৰ পিছত পাপাই এইটো লাও বেঙেনা কাটি ৰাখিছে আৰু এয়া চাই থাকিব আপোনালোকে দেখাই আছোঁ অকল আমাৰ ঘৰতে নহয় সকলোৰে ঘৰত হৈ আছে গৰু বিহু আমাৰ পূৰা অসমতে গৰু বিহু হৈ আছে আজি এতিয়া চাওক এইটো পাত হয় দীঘলতি পাত মাফিয়তে দীঘলতি পাতেৰে গৰুকেইটাক মানে এয়া কৰি আছে নজৰ উতৰাই আছে এতিয়া এয়া চাই থাকিব আপোনালোকে কেনেকৈ কৰি আছে এতিয়া চাওক লাও বেঙেনাৰে কি কৰি আছে পাপাই সঁচাকৈয়ে চাই ভাল লাগে এইবিলাক আগৰ নিয়ম আৰু মানিবই লাগিব ফ্ৰেণ্ডছ হেল্ল' ফ্ৰেণ্ডছ এইটোতো আপুনি চাই থাকিলে আৰু এতিয়া মই ফ্ৰেছ হৈ গা চা ধুই খোৱা লোৱা কৰি আমাৰ এতিয়া মুকলি বিহু মানে ফিল্ডত মুকলি বিহু আৰম্ভ হ'ব আমি আজি মুকলি বিহু চাবলৈ যাম আৰু মুকলি বিহু চাম আৰু আপোনালোকে চাই থাকিব ফ্ৰেণ্ডছ বলক এতিয়া মুকলি বিহু চাবলৈ যাম বলক ফ্ৰেণ্ডছ আপোনালোকে চাই থাকিব আৰু ময়ো ধুনীয়াকৈ চাওঁ মুকলি বিহু সঁচাকৈ ভাল লাগে আমাৰ বিহু চাবৰ কাৰণে চাই থাকিব ফ্ৰেণ্ডছে আমি অসমীয়া বিহুতে যে বলিয়া বিহু বিহু লাগিলে গাত আজি মই মুকলি বিহু চাবলৈ আহিছোঁ আৰু আপোনালোকলৈও দেখাই আছোঁ অলপ ফ্ৰেণ্ডছ চাইও আমি বিহু লাগিছে
লাগিছে Aku